নমস্কাৰ বন্ধুসকল, মই আপোনালোকক দাসনুকুল চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। মই আশা কৰিছোঁ আজি হৈ যোৱা 16 ফেব্ৰুৱাৰী 2018 হৈ যোৱা ইংৰাজী পৰীক্ষাটোত সকলোৱে ভাল হৈছে। আজি মই আলোচনা কৰিব লৈছোঁ ইংৰাজী প্ৰশ্নকাকতখনৰ ছেকশ্যন ডি অৰ্থাৎ গ্ৰামাৰ ছেকশ্যনখিনি। আমি আলোচনা কৰিব লৈছোঁ। গ্ৰামাৰ ছেকশ্যনখিনি প্ৰথমতে আছে 60 নম্বৰৰ পৰা আৰম্ভ হৈছে। প্ৰথমতে আছে ফিল ইন দ্য ব্লেংকছ উইথ দ্য ৰাইট ডিটাৰমিনাৰ্ছ লিখিব দিছে। প্ৰথমটো হৈছে ডেছ ৰাইচ আৰ নট অলৱেজ আনকাইণ্ড। ইয়াত ৰাইচ আছে, ইয়াতে ডিটাৰমিনাৰ যদি আমি বহাব যাওঁ, ৰাইট ডিটাৰমিনাৰটো হ'ব দা, TH দা বা দি। তাৰপিছত বি নম্বৰ আছে দ্য প্ৰিন্সিপাল গ্ৰেভ দ্য ষ্টুডেণ্ট ডেছ চাউণ্ড এডভাইচ। ইয়াত ৰাইট এনচাৰটো হ'ব মেনি, MANY মেনি। তাৰপিছত চি নম্বৰটো আছে এভৰি স্কুল হেজ ইউনিয়ন অফ দ্য ষ্টুডেণ্ট, ইউনিয়ন আছে, চ' ইয়াতে হ'ব ANN। ডি নম্বৰটো আছে ইজ দিয়াৰ ডেছ কফি লেফ্ট ইন দ্য পুট, ইয়াত হ'ব এনি কফি, ANY। এটা হৈছে 17 নম্বৰ আছে ফিল ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট প্ৰিপাৰেশ্যন ফ্ৰম এলং উইথ দ্য চইচ গিভেন ইন দ্য ব্ৰেকেটত মানে এনচাৰটো দিয়া আছে। ইয়াত প্ৰথমটো হৈছে হি অলৱেজ ৰানছ ডেছ মানি, হি মানি এট ফৰ আফটাৰ, হি অলৱেজ ৰান, শুদ্ধটো হৈছে আফটাৰ মানি, মানে মানিৰ পিছত দৌৰিছে, পইচাৰ পিছত, টকাৰ পিছত। তাৰপিছত বি নম্বৰটো আছে ফ্ল'ৰ ইজ মেড ডেছ হুইট, মানে আটা ক'ৰ পৰা বনায়, সেইটো হৈছে বি নম্বৰটো হৈছে 17, বিটো হ'ব ৰাইট এনচাৰ ফ্ৰম হুইট, মানে গুমৰ পৰা বনায়। চি নম্বৰটো আছে ৰাইট ইয়ৰ এনচাৰ ডেছ ব্লেংক ইংক। ইয়াত হ'ব একদম শুদ্ধ উত্তৰটো হ'ব উইথ, WITH উইথ ব্লেংক ইংক, মানে কলা কৰ্মৰ সৈতে লিখিব লাগিব। ডি নম্বৰটো আছে দ্য কাউ লিভছ ডেছ গ্ৰাছ। ইয়াত শুদ্ধ উত্তৰটো হৈছে একদম শুদ্ধ উত্তৰটো হৈছে অন, ON। 18 নম্বৰটো হৈছে ৰাইট দ্য ফলোয়িং চেণ্টেন্স পুটিং দ্য ভাৰ্ব ইন দ্য ব্ৰেকেট ইন দিয়াৰ কাৰেক্ট টেন্স। যিটো মানে টেন্স কৰিছে। নাম্বাৰ আছে ইফ আই ইউ আই উড নট হেভ কল্ড হিম এগেইন। ইয়াত বিটো আছে ন, বিৰ জেগাত আমি এনেকৈ কৰিব লাগিব, বিটো উঠাই নাই আমি কি কৰিব লাগিব, আই ৱেৰ ইউ। ইফ আই ৱেৰ, বিৰ সলনি ৱেৰটো বহাই দিলে হ'ল। ইফ আই ৱেৰ ইউ আই উড নট হেভ কল্ড হিম, মাত্ৰ বিৰ সলনি ৱেৰটো বহালে 1 নম্বৰ পাই যায়। তাৰপিছত 18 বি নম্বৰটো আছে দ্য প্ৰিন্সিপাল ইজ নট ইন হিজ ৰুম হি আউট, বেগটো আছে গো। এইটো শুদ্ধ উত্তৰটো হ'ব একদম শুদ্ধ উত্তৰটো হ'ব দ্য প্ৰিন্সিপাল ইজ নট ইন হিজ ৰুম হি ৱেণ্ট আউট। গ'ৰ সলনি জাষ্ট ৱেণ্ট, WENT, ৱেণ্টটো লগাই দিলে একদম শুদ্ধ উত্তৰ হৈ গ'ল। এতিয়া হৈছোঁ আমি 19 নম্বৰ কুৱেশ্যনলৈ। 19 নম্বৰটো ক'ত আছে, পাইছোঁ। চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন অফ দ্য ফলোয়িং, নেৰেশ্যন কৰিছে। প্ৰথমতে এ নম্বৰটো আছে ৰহিম ছেইড টু মি ডু ইউ ন' দ্য মেন ষ্টেণ্ডিং এট দ্য গেট। এইটোত আমি কৰিব লাগিব ৰহিম ছেইড টু মি, এইটো ৰহিম আস্কড মি, ছেইডটো সলনি আস্কড মি কৰি দিলোঁ। ডু ইউ ন' সলনি আমি কৰিব লাগিব ডু ইউৰ সলনি ইফ আই, সদায় ডু ইউ থাকিলে ইফ, ডুৰ সলনি ইফ হয়। ইফ আই নিউ দ্য মেন, এইটো শুদ্ধ উত্তৰ হৈছে ৰহিম আস্কড মি ইফ আই নিউ দ্য মেন ষ্টেণ্ডিং এট দ্য গেট। এইটো হৈছে বিত আছে দ্য য়ং মেন টল্ড মি ডেট হি হেড কাম ফ্ৰম যোৰহাট টু ইন গুৱাহাটী। এইটো একদম শুদ্ধ হৈছে দ্য য়ং মেন ছেইড
দ্য য়ং মেন ছেইড কমা অৰ্ধকমা আৰম্ভ দ্য য়ং মেন ছেইড টু মি কমা অৰ্ধকমা আৰম্ভ ডেট টু ঠিকেল হি সলনি আই হেড অনলি হেভ কাম ফ্ৰম যোৰহাট মই শুদ্ধটো হৈছে মই একবাৰতে কৈছোঁ দ্য য়ং মেন ছেইড টু মি আই কমা অৰ্ধকমা আৰম্ভ আই হেভ কাম ফ্ৰম যোৰহাট টু গুৱাহাটী ৱৰ্ক ইন গুৱাহাটী আৰু চত আছে 20 নম্বৰ হৈছে চেঞ্জ দ্য ভইচ অফ দ্য ফলোয়িং ভইচ চেঞ্জ দ্য লেটাৰ হেভ বিন পষ্টেড ভইচটো চেঞ্জ কৰিলে মানে লেটাৰখন পষ্ট কৰা হ'লে এইটো হ'ব দ্য লেটাৰ আই হেভ পষ্টেড মানে মই পষ্ট কৰিলোঁ বিনটো উঠি আই হ'ব হেভৰ আগত আই দ্য লেটাৰ আই হেভ পষ্টেড 2 নম্বৰটো হৈছে হি ডিড দ্য ৱৰ্ক এলন এইটো হ'ব ভইচ চেঞ্জ কৰিব গ'লে আমি দ্য ৱৰ্ক ৱাজ ডান বাই হিম বা দ্য ৱৰ্ক ৱাজ ডান বাই হিম এলন এটা হৈছে আমি 20 নম্বৰ কম্বাইন ইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ অফ চেণ্টেন্স ইনটু এ ছিংগল চেণ্টেন্স এটা কম্বিনেশ্যন আছে কম্বাইন কৰিব আছে প্ৰথমটো আছে দ্য বয় ইজ নট ব্ৰেভ দ্য বয় ইজ নট ইণ্টেলিজেণ্ট এইটো আমি কম্বিনেশ্যন কৰিলে একদম ৰাইট এনচাৰটো হ'ব দ্য বয় নাইডাৰ ব্ৰেভ এণ্ড নৰ ইণ্টেলিজেণ্ট দ্য বয় নাইডাৰ ব্ৰেভ এণ্ড নৰ ইণ্টেলিজেণ্ট নাম্বাৰ 2 নম্বৰত বিত আছে দ্য মেন ক্ৰিয়েটেড দ্য ট্ৰবল দ্য মেন ৱাজ এৰেষ্টেড এইটো আমি প্ৰথমতে এনটো দিলোঁ ইয়াতে আমি কি কৰিম মাত্ৰ এটা শব্দ বহাব লাগে ইয়াত শ্ব' এইটো উত্তৰটো হৈছে দ্য মেন ক্ৰিয়েট ট্ৰবল থাকিলে ছ' হি ৱাজ এৰেষ্টেড দ্য মেনটো উঠি হি হৈ গ'ল ৱাজ এৰেষ্টেড এটা হৈছে আমি 22 নম্বৰটো আছে choose the correct alternative form of choices given in the brackets Mr. John will come to Guwahati shortly ইয়াৰ শুদ্ধটো হৈছে recently RACNTL recently শুদ্ধটো এটো হ'ব recently B টো হৈছে popular criticism has no effect on the politician ইয়াত যোনে এফেক্টটো দিছে তাৰ তলত ৰাইট হৈছে AFFECT এফেক্টটো দিলেহে ৰাইট হৈছে দেই আৰু যোনে ইফেক্ট দিছে তেওঁলোকৰ কিন্তু ভুল হৈছে মেক সেন্টেন্স টু ইলাস্ট্ৰেট দ্য মিনিং অফ এনি অফ দ্য ফলোয়িং ইয়াত দুটা কিবা বাক্য ৰচনা কৰিছে আমাৰ অসমীয়াত প্ৰথম হৈছে ৰান অভাৰটো বাক্য ৰচনা কৰিলে আমি এনেকৈ কৰোঁ দ্য মেন ৱাজ ৰান অভাৰ বাই এ কাৰ তাৰপিছত ডিল ইন মাই ফাদাৰ এইটো হ'ব মাই ফাদাৰ ডিলছ ইন টি মানে যদি যোনে যেনেকৈ লিখা মই এটা কৈছোঁ কেৰি আউটটো বনাব লাগিব আই কেৰিড আউট অল দ্য হোম ৱৰ্ক তাৰপিছত ইন অৰ্ডাৰ টুটো হ'ব নুকুদাছ নিডছ মানি ইন অৰ্ডাৰ টু বাই এ কাৰ তাৰপিছত 24 নম্বৰ হৈছে কাৰেক্ট দ্য এৰৰ্ছ ইন এনি টু অফ দ্য ফলোয়িং চেণ্টেন্স হি টুক আউট হিজ শ্বুজ ইয়াত চেণ্টেন্সটো আমাক শুদ্ধ কৰিব লাগে ইয়াত মাত্ৰ এটা কাম আছে হি টুক আউট হ'লে অফ কৰিলে হি টুক অফ হিজ শ্বুজ বিটো হৈছে আই ডু নট ন' হু আৰ ইউ এইটো শুদ্ধ হ'লে একদম সহজ ইউটো আগত আনি দিলে হ'ল আই ডু নট ন' হু ইউ আৰ ইউটো আগত আনি আৰটো পিছত দিলে হৈ যাব 1 মাৰ্ক তাৰপিছত চিটো আছে চি ছেড ডেট চি উইল এৰাইভ এট 6 PM ইয়াত কৰিব আছে চি ছেড ডেট চি উইল্ড উইল নহয় মানে এটা শব্দ ইয়াত চেঞ্জ কৰিলে উইলটো নে উইল্ড উইল্ড এৰাইভ এট 6 PM লাষ্ট নাম্বাৰটো হৈছে চি প্ৰিফাৰ্ছ মিল্ক দেন কাৰ্ড এইটো শুদ্ধ কৰিলে হ'ব চি প্ৰিফাৰ্ছ টু মিল্ক দেন কাৰ্ড মানে মিল্কৰ সন্মুখত এটা টু লগাই দিলে হৈ যাব চি প্ৰিফাৰ টু মিল্ক দেন কাৰ্ড যি নহওক মই আজি মানে গ্ৰুপ ছেকশ্যন ডিটো আলোচনা কৰিলোঁ বাকীখিনি আলোচনা নকৰোঁ আৰু এতিয়া যি নহওক আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে নহ'লে লাইক কৰিব পাৰে শ্বেয়াৰটো কৰিব পাৰে লগৰবোৰ জানিব তেতিয়া আৰু মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব দেই একদম নতুন চেনেল হয় আৰু মই যিখিনি শিক্ষাৰ ক্ষেত্ৰত লাগি আছোঁ নিশ্চয় আপোনালোকৰ
অলপ হ'লেও উন্নতি কৰোঁ বুলি ভাবিছোঁ। ধন্যবাদ।